থাপড়ি মিলি কি হ'ব থাপড়ি মিলি কি হ'ব আপুনি কেতিয়া কৈছো মই থাপড়ি মিলি কি হ'ব আপোনাৰ নামটো কওক অৰিজিনেল নামটো কওক কেৱন কেমেৰ কওক কি ক'লে আপুনি উই যাব কি ক'লে আপুনি আমি নিবনুৱা এজন শুনক নিবনুৱা কমপ্লেইন দিয়ক আমি এজন নিবনুৱা কমনে ঠগি খোৱা নাই আকৌ আপোনালোকৰ নিচিনা যে খেচেৰা কাষ্টমাৰ কাৰণে গাড়ীত কেমেৰা লগাই দিছোঁ গম পায়নে কমপ্লেইন কৰে যাওক মিউনিচিপালিটি কৰে ডিডক কৰে কমপ্লেইন কৰে যাওক জুপুৰি ঘৰকেইটা মানে ভাল লাগিছে একদম বৰ ধুনীয়া ধুনীয়া ঘৰকেইটা এতিয়া আমি আছোঁ বৰ্তমান তাৰপৰা ৰাম মন্দিৰ আপোনালোকে আহিলে তাকৰ ৰাম মন্দিৰ আহিব পাৰে নমস্কাৰ বন্ধু বান্ধৱীসকল বি ব্ৰাছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাই আছোঁ মই আপোনালোকক সকলোকে কৈ আছিলোঁ যে নেক্সট ভিডিঅ' এটা আনিম যে এজন ৰিক্সা টমটমৱালাই দিনটোত কিমান টকা ইনকাম কৰে কিমান টাইম ওলাই গ'লে কিমান টকা হয় সকলোখিনি আজি আগবঢ়াই দিম বুলি ভাবিছোঁ আজি মই এতিয়া বৰ্তমান ওলাই গৈছোঁ এতিয়া বৰ্তমান 7টা বাজি গৈছে এতিয়া মই নিজৰ গাঁৱৰ পৰা ওলাই গৈছোঁ ওলাই গৈ গাড়ী ল'ম লৈ মেলি যাম ফাৰ্ষ্ট টাইম আছে মোৰ স্কুল ভাড়া এটা আছে সোণাৰী আপোনাৰ শান্তিপুৰৰ পৰা ৱেলপন স্কুললৈ আনিম এটা স্কুল ভাড়া তাক লৈ আমি তাৰপিছত ভাড়া মাৰি কিমান টকা দিনটো ইনকাম কৰিব পাৰোঁ এই পইচাটো ইনকাম কৰিব যাওঁতে কিমান কি পাপৰ বেলিব লাগে কেনেকুৱা ধৰণৰ মানুহ লগ পাওঁ কেনেকুৱা বিহেভ কৰে সকলোখিনি দেখা যাম মানে যিমান ভালকৈ ওলালে যিমান শিক্ষিত হ'লেও কিবা হ'লেও এনেও বেয়া গুণটোৱে থাকে ভাল গুণ নাথাকে চবেই মানে ইনচেলে কৰে ভাল নাপায় এনেও বাৰু বেয়া বিহেভিয়াৰ কৰে ভাল বিহেভ মানে 100% বা 70% মানে ৰিক্সা ওলাবলৈ একদম মানে ঠাট্টা কৰে এই ৰিক্সা ওলা আমুক 30% কিন্তু তাৰপিছত একদম বহুত ভাল বিহেভিয়াৰ মানুহ থাকে এই আজিৰ দিনটোৰ মোৰ বিশেষ জাৰ্ণি আপোনালোকক আৰম্ভ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে নিশ্চয় তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যেনেকুৱা বিচাৰে তেনেকুৱা ধৰণৰ ভিডিঅ'ই আপোনাৰ লগত আগবঢ়াবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আৰু আমাৰ ঘৰৰ ওচৰখিনি গোমধান খেতি কৰিছে দেউতাই কেনেকুৱা ধুনীয়া হৈ গৈছে পূৰা মানে দেখি ভাল লাগিছে কিন্তু পূৰা সেউজীয়া হৈ গৈছে চাওক ব'লক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ওলাই আহি এতিয়া পালোহি মই আইদেউবাৰী বাগান আপোনালোক আইদেউবাৰী বাগানখন অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ ৰাতিপুৱা এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজেৰে অহা আমেজিংটোৱে বেলেগ এনেকুৱা পৰিৱেশৰ মই দেখাই দিছোঁ মজা পৰিৱেশ কিন্তু ৰাতিপুৱা আহি পৰে আপোনালোকৰ ৰাতিপুৱা এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজে এপাক নিশ্চয় ঘূৰি চাওঁ বুলি আশা ৰাখিছোঁ ৰাতিপুৱা এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজে অহা আমেজটোৱে বেলেগ সেয়ে গছ গছনি বেছিকৈ ৰুব লাগে বুলি ভাবোঁ এজোপা কাটিলে 10 জোপা ৰুব লাগে এইটোৱে হৈছে আইদেউবাৰী মৈদাম পূৰা পুৰণা মৈদাম আৰু গৈ আছোঁ ব'লক ডাইৰেক্ট আহি পাই গ'লোঁ এতিয়া বৰ্তমান মই সোণাৰী বেটেৰী ৰিক্সা ৰাইড জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ বেটেৰী ৰিক্সা ৰাইড কৰা মজাটোৱে বেলেগ চব মোৰ চলি গৈ আছে মিটাৰ ঘৰৰ পৰা ওলাই আহি ভাল পৰা পামকৈ ওলাই আহিছোঁ টাউনৰ পৰা ওলাই বেটেৰী ৰিক্সা ৰাইড কৰি আছোঁ বেটেৰী ৰিক্সা ৰাইড কৰা মজাটোৱে বেলেগ ঘৰৰ পৰা বৰ্তমান ওলাই আহি ফাৰ্ষ্ট যাত্ৰা কৰি ল'লোঁ ষ্টুডেণ্ট 4টা 10 টকীয়া ভাড়া 4টা ষ্টুডেণ্ট ভাড়া মাৰি ল'লোঁ এতিয়া যাওঁ ছেকেণ্ড স্কুল ভাড়া যিটো মাহেকীয়া চিষ্টেম তেওঁলোকক আনিবলৈ যাওঁ বাকী আজিৰ দিনটোৰ কিমান টকা কামানি কৰোঁ সকলোখিনি সবিশেষ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম আজি ছেকেণ্ড ভাড়াটো থ'লোঁ স্কুলত ৱেলবৰ্ণ স্কুল আৰু মেডামক পিক আপ কৰি আনি ড্ৰপ কৰিলোঁ মানে স্কুল আহিছে ন আজি ফাৰ্ষ্ট ভিডিঅ' বনালোঁ ন মেডাম তেওঁলোকক তুলিবলৈ নিবিচাৰিলোঁ কাৰণ স্কুল আহিছে ন সেইবাবে 20 minutes later আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় ভদ্ৰ সমাজৰ অভদ্ৰ নাৰী নিজকে কৌৰপতি বুলি চিনাকি দিব বিচৰা আমাৰ সোণাৰী টাউনৰ টমটমৱালাক ৰিক্সাৱালাক বিহেভ কৰিব নাজানা এয়াই হৈছে অভদ্ৰ নাৰী ভাড়া এটা লৈ আহিছিলোঁ সোণাপুৰ আহি দেখিলোঁ ইমান ধুনীয়া এখন পথাৰ নহয় আচলতে এখন হৈছে বিল ফুলখিনি দেখি ৰ'ব নোৱাৰিলোঁ একদম মানে ভিডিঅ' কৰি দিলোঁ আৰু যিহেতু ব্লগিং কৰি আছিলোঁ দেখাই আছোঁ এতিয়া আপোনালোকক এতিয়া ফুলনি নহয় আৰু এখন পথাৰ হয় তাৰ মাজতে এটা বহুত নেদেখা লুকাই যোৱা চৰাই দেখিলোঁ এই চৰাইটোৰ নাম কি মই নাজানো আপোনালোকে যদি নামটো জানে নিশ্চয় কমেণ্ট কৰি জনাব ফুলনিৰ দৰে পথাৰখন কেনেকুৱা লাগিছে আপোনালোকে চাই নিশ্চয় এইখনৰ বিষয়ে অলপ কমেণ্ট কৰি জনাব এই ফুলনিখন আছে বৰ্তমান সোণাপুৰ ফুলনি নহয় আচলতে এখন বিল হয় এখন the next day কি ক'লে আপুনি উই যাব কি ক'লে আপুনি আমি নিবনুৱা এজন শুনক নিবনুৱা কমপ্লেইন দিয়ক আমি এজন নিবনুৱা কমনে ঠগি খোৱা নাই আকৌ উৰি যায় বুলি ক'লে আপুনি কেইটো কেমেৰা উৰি যায় বুলি ক'লে মই আপুনি বেয়া 10 টকা দিয়ে মই 10 টকা লৈছোঁ আপুনি 10 বেছিকৈ দিয়ে বুলি কৈছোঁ নি আপুনি উৰি যায় বুলি ক'লে কি আপোনাৰ কমপ্লেইন দিব লাগে নেকি কওকচোন আপুনি এইটোতে কৰে হয় নাই হে আপুনি ইয়াতে কৰে চাগে আপোনাক আপুনি যে ক'লে উৰি যায় বোলে তেওঁ মই 10 টকা 20 টকা বুলি ক'লে 10 টকা যে মই 10 টকাই লৈছোঁ কিবা কমপ্লেইন তেওঁ কৈছোঁ আপুনি ক'লে যে কেমেৰা বুলি ক'লে উৰি যায় বুলি ক'লে কি ক'লে কি হেৰিয়াত ক'লে আপুনি কওকচোন কি হেৰিয়াত ক'লে কওকচোন কওক মই এইটো ইউটিউবাৰ গম পাই সেইকাৰণে মই কেমেৰা লগাই ৰাখিছোঁ আপোনালোকৰ নিচিনা মানুহখিনিৰ কাৰণে গম পায়নে দিয়ক
এই অঞ্চল আমাৰ ইণ্ডাষ্ট্ৰি অফিচত কৰা দাদা দেখি আপুনি দেখিলে বিহেভ কৰিব নাজানে দেখিছে ন ইয়াক আপোনাৰটো মই এতিয়া আপোনাৰ মই ছ'চিয়েল মিডিয়া এৰি দিছোঁ গম পালে ন বিহেভ কৰিব নাজানে আমি যেটো আপুনি তেওঁক মই মিছবিহেভ কৰিলোঁ নি আপুনি যে মিছবিহেভ কৰিলে ভাঙি দিয়ে কি ভাঙি দিয়ে আপুনি কিনি দিছে নিচিনা যে খেচেৰা কাষ্টমাৰ কাৰণে মই গাড়ীত কেমেৰা লগাই ৰাখিছোঁ গম পায় নে ভাঙিলে কি ভাঙি দিয়ে আপুনি চিনি পোৱা নাই মই মানে কষ্ট কৰি খাইছোঁ গম পায় নাপায় কাৰোবাক ঠগি খোৱা নাই কমপ্লেইন কৰে যাওক মিউনিচিপালিটি কৰে ডিডক কৰে কমপ্লেইন কৰে যাওক বিহেভটো শিকি লওক গম পায় নাপায় আপুনি কেলৈ ভিতৰলৈ গ'ল তললৈ আহক আপুনি 15 minutes later. বাৰ এটা লৈ আহিছিলোঁ আমাৰ ৰাম মন্দিৰ আমাৰ বাইদেউহঁতে পাছনে বহি আছে এয়া বহি আছে ভিডিঅ'টা বনাই আছোঁ চেঞ্জিং কৰিছোঁ টাউকাক আহিছোঁ টাউকাক ৰাম মন্দিৰটো কেনেকুৱা আপোনালোকক অলপ দেখাই দিম কেনেকুৱা পালে ৰাম মন্দিৰ ক'ব আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে কিবা ঘৰুৱা সমস্যা থাকে আহি পূজাৰী এজন আছে পূজাৰীজন লগ কৰিব পাৰে আৰু আপোনাৰ ইয়াৰ ৰাস্তাটো চাওক ৰাস্তাটো দেখাই দিছোঁ কেনেকুৱা ধুনীয়া ৰাস্তা কিনা থকা গছখিনি ভাল লাগিছে ফুলখিনি এইটো হৈছে ৰাম মন্দিৰৰ ৰাস্তাটো বৰ্তমান টাউকাক ৰাম মন্দিৰ আপোনালোকে আহিলে টাউকাক ৰাম মন্দিৰ আহিব পাৰে এজন আপোনাৰ ৰাম মন্দিৰ যদি আহে এজন জ্যোতিষ আছে তেওঁৰ ওচৰত আহি আপোনালোকৰ ঘৰৰ সমস্যা কিছু দেখাই যাব পাৰে কিবা যদি ঘৰুৱা সমস্যা থাকে প্ৰব্লেম থাকে আহি বহি যাতে বহুত ধুনীয়া পৰিৱেশৰ মাজত আমাৰ সেই বাইদেউসকলে পূৰা ব্যস্ত হৈ আছে চাকৰিৰ লগত বহুত একদম ঠাণ্ডা পৰিৱেশ এইটোৱে হৈছে টাউকাক ৰাম মন্দিৰ আহিলোঁ আহি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰি যিমানখিনি পাৰিলোঁ দেখালোঁ আৰু কেনেকুৱা পালে চাই আপোনালোকে কমেণ্ট কৰি জনাব এয়া মন্দিৰৰ কিনাৰতে সৰু সৰু ঘৰ আছে এনেকুৱা এটা ঘৰ ময়ো বনাবলৈ হৈছোঁ সেয়ে ভিডিঅ' ক্লিপ এটা ল'লোঁ ভাল লাগিছে কিবা এটা ঘৰটো টকোপাত দি গোলকৈ বনাইছে জাপিটোৰ দৰে এয়া আমাৰ বাইদেউসকলে বহি কথা পাতি আছে আৰু এয়া পৰিৱেশটোৱে বেলেগ বহুত ধুনীয়াকৈ চকী দি সজাই ৰাখিছে ইয়াত আহিলে মনটো কিবা এটা একদম পূৰা ঠাণ্ডা লাগি যায় সেইটোৱে হৈছে টাউকাক ৰাম মন্দিৰ আপোনালোকে এবাৰ আহি চাব আপোনালোকৰ ভিডিঅ'টো মানে আধা হৈ আছে বনাই অলপ খেলি মেলি লাগিল ভিডিঅ'টো বনোৱাৰ মাজতে সেয়ে ভিডিঅ' মানে ডেইলি বনাই ভিডিঅ'টো কমপ্লিট কৰিছোঁ ভিডিঅ'টো এইকাৰণে বনালোঁ যে এবিধ মানে শিক্ষিত মুখা পিন্ধা অফিচত কাম কৰা মানুহে টমটমৱালা ৰিক্সাৱালাক নপঢ়া নুশুনা বুলি ভাবি মানে শিক্ষা নথকাৰ দৰে মানে বেয়া ব্যৱহাৰ কৰিব যায় সেয়ে তাৰ আপোনালোকৰ ভিডিঅ' ক্লিপ 1 নম্বৰ 2 নম্বৰ ক্লিপ আপোনালোকৰ আগত দেখাই দিলোঁ মানে এজন শিক্ষিত ইণ্ডাষ্ট্ৰিয়েল অফিচত কৰে দাদা আৰু বাইদেৱে ক'ৰবাত টিচাৰ কৰে চাগে মানে ব্যৱহাৰ কৰিব নাজানে মই বা নপঢ়া নুশুনা বাৰু মোতকৈ কিমান পঢ়া আমাৰ ৰিক্সাৱালাৰ ভিতৰত আছে আপোনালোকৰ ডিগ্ৰী কমপ্লিট কৰা গ্ৰেজুৱেট কমপ্লিট কৰা হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰা বহুত মানে শিক্ষিত ল'ৰা আছে ৰিক্সা মানে পঢ়ি চাকৰি নাপায় ৰিক্সা চলাই আছে তেওঁলোকক বহুত মানুহে বহুত বেয়া বিহেভ কৰে নপঢ়া নুশুনাৰ দৰে মানে বহুত বেয়া বিহেভ কৰে বহুত ভাল মানুহে ৰিক্সা চলাই আছে কিন্তু বহুত শিক্ষিত মানুহে এনেকুৱা ব্যৱহাৰ কৰে সেই ভিডিঅ'টো বনালোঁ এবিধ মুখা পিন্ধা মানুহৰ কাৰণে এই ভিডিঅ'টো বনাব লগা হ'ল আপোনালোকে য'ৰ পৰা যিডোখৰত যায় জেগা আপোনাৰ 20 টকা কয় 20 টকা দিব নোৱাৰে আপোনালোকে দিব নালাগে নিদিয়ক ভালদৰে আপোনাৰ ৰেচপেক্ট কৰি কিছুমান কথা এটা কৰক যিডোখৰ জেগাত আপোনালোকে গ'ল 20 টকা ক'লে সেই 20 টকা ঠাইত আপোনালোকে 20 টকা দিবলৈ খুচুৰা নাই বা দাদা খুচুৰা নাই এনেকুৱা ধৰণৰ 500 টকীয়া আছে বা ইমান আছে 10 টকা দিছোঁ হ'বনে ক'লে নিশ্চয় ৰিক্সাৱালাখিনিয়ে সকলোৱে মানি ল'ব যে হ'ব দাদা দিয়ক বিশেষকৈ নাজানো মই কিছুমান এটা ভাড়া আছে এনেকুৱা বহুত ষ্টুডেণ্ট বুঢ়া বুঢ়ী আইতা খুৰা কিছুমান পাওঁ মই পইচা লোৱাৰ কথা নাই যাওক বুলি কৈ দিওঁ ধৰক আপোনাৰ 20 টকা 10 টকা দিলে খুচুৰা নাই হ'বনে ভাইটি ক'লে হ'ব বুলি কৈ দিওঁ সেই আপোনালোকে ৰেচপেক্ট দিবলৈ শিকক ৰিক্সাৱালাবোৰক আপোনালোকে ৰেচপেক্ট দিবলৈ শিকক আপোনালোকে ৰেচপেক্ট কৰক আপোনালোকে মই এই ভিডিঅ'টোৰ জৰিয়তে এটা আপোনালোকৰ কথা যিসকলে মোৰ ভিডিঅ'টো চাই আছে ক'ব বিচাৰোঁ মোক আপোনালোকে যেনেকুৱা ৰেচপেক্ট দিব মই আপোনালোকক তেনেকুৱা ৰেচপেক্ট দিবলৈ চেষ্টা কৰিম মই বুলিয়ে নহয় আমাৰ গোটেই সকলো ৰিক্সাৱালাখিনি চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাইটাউনত যিসকলে ৰিক্সা চলাই আছে বহুত শিক্ষিত ল'ৰাই চলাই আছে আপোনালোকে ভাল বিহেভিয়াৰে ভাল ৰেচপেক্ট দিয়ক আৰু ৰিক্সাৱালাখিনি আপোনালোকক ভাল ৰেচপেক্ট দিবলৈ চেষ্টা কৰিব বোলে ভাল বেয়া ৰেচপেক্ট আপোনালোকক বেয়া কিবা কৰিছে
তেতিয়া আপোনালোকে ডাইৰেক্ট কমপ্লেইন কৰক মিউনিচিপালিটি আছে মিউনিচিপালিটি কমপ্লেইন কৰক DTO কমপ্লেইন কৰক থানাত কমপ্লেইন কৰক মিছবিহেভ কৰিছে বুলি ৰিক্সাৱালাৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব পাৰে কিন্তু বহুত পাইছোঁ আপোনালোকৰ শিক্ষিত মানুহসকলে মানে ৰিক্সাৱালাৰ লগত ভাল বিহেভ কৰিব নাজানে সেয়ে আপোনালোকে ভাবিব ভদ্ৰ সমাজৰ মুখা পিন্ধা মানুহসকলক মই ডাইৰেক্টলি ক'ব বিচাৰিছোঁ আপোনালোকে ৰেছপেক্ট বোলা বস্তুটো ৰেছপেক্ট মানুহক সৰু হওক ডাঙৰ হওক ৰেছপেক্ট দি কথা ক'বলৈ শিকক যদি ৰেছপেক্ট কৰিব নাজানে আপোনালোকে চাকৰি কৰাৰ কোনো প্ৰয়োজন নাই আকৌ LP স্কুলৰ পৰা অ আ ক খ শিকি আকৌ ভালদৰে ষ্টাডি কৰক বুলি মই আশা ৰাখিলোঁ ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাই আছে যদি মোৰ কথাখিনি আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ সকলো কৰি দিব আৰু মোক আৰু আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব 21 মে তাৰিখে শিৱসাগৰত এখন অল আছাম ভিত্তিক ইউটিউবাৰ মিটআপ হ'বলৈ গৈ আছে তাত যদি পাৰোঁ যাবলৈ চেষ্টা কৰিম কাক লগ পাওঁ সকলোখিনি আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰি যাম